Hey guys, welcome back to my YouTube channel. Now Tazmira নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। ময়ো বহুত ভালে আছোঁ। চ' আজি একদম ধামাকা ব্লগ হ'ব। একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে স্কিপ নকৰাকৈ চাব। যদি ভাল পায় ব্লগটো শ্বেয়াৰ কৰিব, কমেণ্ট দিব। ঠিক আছে, আপোনালোকে প্ৰেছ কৰি অন কৰি দিব যাতে আকৌ মই আহিবলগীয়া নটিফিকেশ্যনটো সকলোকে পাই দিম। তো আহক তেতিয়া ব্লগটো আৰম্ভ কৰোঁ। একদম আজি দেখিছে নহয়, আগফালৰ পৰাই ব্লগটো আৰম্ভ কৰি দিছোঁ। ঠিক আছে, মুখটো ধোৱাই নাই, পূৰা চুলি তুলিছে নে কেনেকুৱা হৈছে ব্লগটো আৰম্ভ কৰোঁ। মুখটো ধুই লওঁ, তাৰপিছত কথা আছে। ঠিক আছে। চ' গাইজ, অলৰেডি মই একদম চাহ তাহ খাই পূৰা ৰেডি হৈ গ'লোঁ। এতিয়া মই প্ৰথমে বনাই লওঁ চব্জি পোলাও, কাৰণ আজি পটাপট কামবোৰ কৰোঁ। এজেগালৈ যাবলৈ চাকনি গম পাই থাকোঁ ক'ত যাম কি কৰি বনাই লওঁ। চাই পেলাই কি বনাই লওঁ আজি। ঠিক আছে, চব্জিখিনি ভালকৈ বনোৱাই নাই। আৰু আজি মোৰ বেটাৰো পৰীক্ষা। সেয়া মোৰ বেটাক দেখাম বাৰু, সেইটো বেটা তাৰ আজি হিন্দী পৰীক্ষা। তো পৰীক্ষাটো দি পেলাই এজেগালৈ যাব লাগিব, কাৰণ নগ'লেও উপায় নাই। পৰীক্ষা দি থাকিলে যাব মন নাযায়, কিন্তু এখন ঘৰুৱা বিয়াৰ কাৰণে যাবই লাগিব। চ' চাই আজিকালি স্কিপ নকৰাকৈ আৰু চব্জি পোলাওখিনি বনাই লওঁ। অলৰেডি কুকাৰটো বহাই দিলোঁ, তাতে ৰিফাইন দি দিলোঁ ধুনীয়াকৈ চব্জি পোলাওখিনি বনাবলৈ। ৰাতিপুৱা সময়টো বহুত জল্দি হয়, যাতে এফালে যাব আছে। এইফালে কণী বইল কৰি থৈছোঁ আৰু এইফালে চেনিখিনি অকণমান কালাৰ উঠিবলৈ দিছোঁ। কালাৰটো দেখিছে ন, ব্ৰাউন কালাৰ হৈ যোৱাৰ লগে লগে আৰু চেনিখিনি, আৰু এইবোৰ পোলাও বনোৱাটো সাধাৰণ কথা, চবেই জানে। তথাপিতো মই ভাবিলোঁ কি আপোনালোকৰ লগত অকণমান আৰু যেতিয়া ভিডিঅ'টো ষ্টাৰ্টেই কৰিছোঁ, কি বনাইছোঁ তাকেনো দেখাই দিওঁ, মোৰ তৰিকাত বনাইছোঁ। চ' এনেকৈ কালি দিলোঁ। তাৰপিছত ইয়াতে পিঁয়াজ দি দিছোঁ ধুনীয়াকৈ। পিঁয়াজখিনি অলপমান ৰঙা হ'বলৈ দিম, পিঁয়াজখিনি অলপমান লৰাই দিম আৰু ধুনীয়াকৈ লৰাই পিনে পিঁয়াজখিনি যেতিয়া ৰঙা হৈ যাব তেতিয়া চব্জিখিনি দি দিম। আগে চাউলখিনি নিদিব, চব্জিখিনি অকণমান কালাৰ তুলি ল'ব। চব্জিখিনি কালাৰ তুলি ল'লে মানে কি হয়, তেতিয়া বগা বগা হৈ নাথাকে চব্জিখিনি। চ' সেইহেতে চব্জিখিনি যিখিনি কেপচিকাম, দাংবডি, ফুলকবি, তাৰপিছত তেনেকৈ মটৰ চটৰ যিমান আছিলে আৰু চব মিক্স কৰি দি দিলোঁ ইয়াতে। এতিয়া এইখিনি মজাই ল'ম অলপমান। ইলাচি দালচেনি এইবোৰ নাই দিয়া, একদম জল্দি পাহৰিয়ে গ'লোঁ দিবলৈ কাৰণে। থাকিলেও পাহৰি যোৱা হয় মানে, একদম জল্দি ৰাতিপুৱা বনালে। তো সেইটো কাৰণে আৰু তো ধুনীয়াকৈ এইখিনি মিক্স কৰি এটা আদা নহৰু অকণমানো দি দিছোঁ। আদা নহৰু অকণমান দি পিনে এইখিনি এতিয়া মিক্স কৰি অলপমান মজাই লৈছোঁ, যাতে কেঁচা গোন্ধটো নাহে। অলপমান দেৰি মজিবলৈ দিয়াৰ পিছত চাউলখিনি এতিয়া ধুনীয়াকৈ দি দিম। জহা চাউল দিছোঁ, যিহেতু জহা চাউল এটিং আৰু আধা দিছোঁ, যিহেতু আমাৰ 4-5টা মানুহলৈ হৈ যাব আৰু ধুনীয়াকৈ। এতিয়া পানী দি দিছোঁ, একদম ধুনীয়াকৈ জোখ পৰিমাণে এমক আৰু অকণমান দিছোঁ আৰু পানী দি চিটি এতিয়া কুকাৰত বহাই দিলোঁ। চব্জি পোলাও চোলাও পূৰা বহাই দিলোঁ। ইমান জল্দি কৰিছোঁ, আকৌ বেটাক স্কুলত থ'ব যাব লাগিব। বাজিছে 7:15, তাক 7:30 উলিয়াব লাগিব। ফটাফট কামবোৰ কৰি লৈছোঁ। আৰু এইফালে দিছে ন, বেটাজনৰ পৰীক্ষা 3rd 4th ইউনিট হিন্দী আজি। চ' সি পঢ়ি আছে ধুনীয়াকৈ। সেয়াই আৰু ঠিক আছে, তেতিয়ালৈ আপোনালোকক লগ পাই আছোঁ আকৌ পিছত। গৰম গৰম চব্জি পোলাও অলপমান বেটাক খুৱাই লওঁ। গৰমে গৰমে চব্জি পোলাও খোৱা আমেজটোৱে বেলেগ ন। আৰু বেটাক খুৱাই লৈছোঁ, খুৱাই পেলাই আপোনালোকক লগ পাইছোঁ। গাইজ পূৰা একদম চাহ তাহ খাই মেলি মই পূৰা ৰেডি হৈ গ'লোঁ। এতিয়া পাৰোঁ বিচনাখন দেখিছে নহয়, পূৰা গেলি আছে বিচনা। আঠা চাঠবোৰ পাৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু ব্লগটো এনেকৈ মই আৰম্ভ কৰি দিছোঁ, যি ৰাতিপুৱা কি কৰিছোঁ অলপ অলপকৈ আপোনালোকক দেখাই গৈছোঁ। আপোনালোকে ব্লগটো চাই থাকিব। আৰু যাম এজেগালৈ, আজি বিহু বৰ যোৱা কথা আছে। যদি যোৱা হয় তেতিয়াহ'লে আপোনালোকক সেই ভিডিঅ'টো শ্বেয়াৰ কৰিম, ক'ত যাওঁ, কি কৰোঁ আৰু ক'ত ৰিচিপশ্যন আছে সকলোবোৰ শ্বেয়াৰ কৰিম। আৰু ভিডিঅ'টো চাই দিছোঁ, একদম স্কিপ নকৰাকৈ। ঠিক আছে। আৰু কি হয় জানে, ঠাণ্ডা দিনত বিশেষকৈ ৰাতিপুৱা বহুত কাম থাকে, কাৰণ ৰাতিপুৱা উঠা দেৰি হয়, সেইটো কাৰণে। চ'
সো সেয়া আৰু কৰি যাওঁ এতিয়া অলপ ফটাফট কামবোৰ আপোনালোকে ব্লগটো চাই থাকিব একদম স্কিপ নকৰাকৈ সো গাইজ অলৰেডি মই ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু ঘৰত চব ওলাই মেলি ৰেডি হৈ গ'ল সো একদম বিয়াত লগ পাম কি কৰিম কি নকৰিম সকলোবোৰ দেখাই থাকিম মোৰ লুকটো চব কেনেকুৱা লাগিছে আৰু যদি ভাল লাগিছে একদম কমেণ্ট এটা দি দিব ঠিক আছে যিহেতু গৈ আমি এতিয়া চন্তকৰ ফালে গৈ আছোঁ তাৰপিছত বিহুবোৰ পাম তো এয়া ভেনত গৈছোঁ আমি আব্বাৰ ভেনত তেওঁৰে চলাইছে আব্বা বহিছে বেটাই এইফালে চাই গৈছে আম্মা মই এইপিনে এইটো চাইডলৈ বহি গৈছোঁ যিহেতু ভিডিঅ' কৰিব নহ'লে তাৰপিছত গৈ এয়া ভিউবোৰ সোমাই দিলোঁ ইমান ধুনীয়া ভিউজ চাওকচোন দেখিবলৈ ইমান ধুনীয়া লাগিছে চ' ভাবিলোঁ কি অকণমান ভিডিঅ' কৰি থৈ দিওঁ ইমান ধুনীয়া লাগিছে একদম দূৰৰ পৰা বিৰাটেই ধুনীয়া লাগিছে ন ভিউটো চ' আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু অলৰেডি আহি পাই গ'লোঁ বিয়াৰ ঘৰ লাহে মানুহবোৰ আহিছে যিহেতু ৰাতিৰ সময়ত বেছি আহে মানুহ আমি দিনত আহিছোঁ কাৰণ ৰাস্তাটো বহুত বেয়া তো সেইটো কাৰণে অলপমান সোনকালে আহিছোঁ কইনাজনী দেখিছে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ দেখাম বাৰু যিমানখিনি পাৰোঁ কইনাজনী বিৰাটেই ধুনীয়া আৰু কাপলি মানুহৰ এইফালে আম্মা আব্বাহঁত বহি আছে ধুনীয়াকৈ এইপিনে মানুহখিনি ধুনীয়াকৈ বহি আছে আহিছে এই কইনা দেখিছে কইনাজনী লুকটো বহুত ধুনীয়া লাগিছে গুৱাহাটীৰ পৰা আনিছে কইনাক বিহুবৰলৈ চ' যিমানখিনি পাৰোঁ আপোনালোকক চেষ্টা কৰিছোঁ দেখাবলৈ চব মানুহে এনেকৈ ধুনীয়াকৈ বহি আছে দেখিছে ন আৰু প্ৰায় মানে কি মিলাদৰ টাইপত পাতিছে মানে ৰিচিপশ্যন টাইপত নহয় মানে আমাৰ মুছলিমৰ যেনেকৈ মিলাদ টাইপত পাতে তেনেকৈ পাতিছে চ' আব্বা আম্মাই কথা পাতি আছে এইফালে বেটাজান মন মাৰি আছে সি তাৰ বোলে ভোক লাগিছে চ' এইফালে ময়ো বহি আছোঁ ধুনীয়াকৈ তাৰপিছত আৰু বেগ হ'লোঁ আমি পোহৰে বেগ হ'লোঁ এইপিনে আম্মা মই এইপিনে বহি আছোঁ আৰু তাৰপিছতে ওচৰতে ধুনীয়া এটা ভিউজ দেখিলোঁ তাতে ফটো মাৰিলোঁ ইমান ভাল লাগিলে তো বেটাও মাৰিলে আম্মাহঁতেও মাৰিলে আম্মা আব্বা আৰু বহুত চখ ফটো মৰা তো আমি গোটেইখিনি একেলগে ফটো এখন মাৰিলোঁ খালি মোক বহুত শকত দেখাইছে হয়নে নহয় কমেণ্ট কৰি জনাবচোন বেটাৰ ফটোখন একদম হিৰ' লিখীয়া লাগিছেনে চ' সেয়াই আৰু তাৰপিছত আহি পেলাই চন্তকত আব্বাৰ মমায়েকৰ ঘৰত সোমালোঁ তো সোমাই যাওঁতে অলপমান ভিডিঅ' কৰিলোঁ কাৰণ ফাৰ্ষ্ট টাইম গৈছোঁ যেতিয়া ভইচ মই কভাৰ নিজে নক'লোঁ একো কথা তো এনেকৈ এক ঝলক দেখাই দিছোঁ আৰু অকণমান আৰু সেয়াৰ হৈছে নানাৰ বোৱাৰী এয়া নানা বোৱাৰীকে ধুনীয়াকৈ কিবা কিবি বনাই আছে আমালৈ আৰু মোৰ লগত কথাও পাতি আছে ভাল লাগিলে লগ পাই চ' গাইজ অলৰেডি মই একদম বিয়া ঘৰৰ পৰা আহি মেলি মুখ চুখ ধুই পূৰা ৰেডি হৈ গ'লোঁ এতিয়া ভাবিছোঁ কি আপোনালোকৰ লগত এষাৰ দুষাৰ কথা পাতোঁ আৰু তাত মই ভইচত এইটো কাৰণে নক'লোঁ কাৰণ কেলৈ নতুন জেগা মই ফাৰ্ষ্ট টাইম বিহুবোৰ গৈছোঁ তো আম্মাও ফাৰ্ষ্ট টাইম গৈছে আব্বাহঁত আগত গৈছিলে বাৰু চ' সেইটো কাৰণে ক্ষমা কৰিব আৰু যিয়ে যি নহওক মই যেনেকৈ গৈছোঁ তাৰ এক ঝলক মই দেখাই দিলোঁ কইনা পৰা আদি কৰি গোটেইখিনি চ' অলপ দেখালোঁ ভাল লাগিলে বিয়াখন বহুত ভাল লাগিলে আৰু বিহুবোৰৰ এনেকৈ ৰাস্তাৰ পৰা আহোঁতে অকণমান ধুনীয়া এটা মানে ভিউজ আছিলে তাতে অকণমান ফটো চটো মাৰিলোঁ কিন্তু ভিডিঅ' নকৰিলোঁ সেয়াই আৰু কেনেকুৱা লাগিলে প্লিজ মোক কমেণ্ট কৰি জনাব আৰু মোৰ ড্ৰেছযোৰ কেনেকুৱা লাগিলে কিন্তু মই বহুত শকত হৈছোঁ এইটো একদম সঁচা কথা বহুত শকত হৈছোঁ আপোনালোকে প্লিজ ক্ষীণোৱাৰ কিবা মানে বস্তু যদি জানে প্লিজ কমেণ্ট কৰি আপোনালোকে প্লিজ মোক জনাব কাৰণ মই বহুত ক্ষীণাব বিচাৰিছোঁ বিশেষকৈ মোৰ পেটটো বেছি বাঢ়ি গৈছে সেইটো আৰু কি ক'ম আপোনালোকক আৰু কিয় মই আপোনালোকৰ ভিডিঅ'বিলাক চাওঁ ফুল ৱাচ টাইমে কৰোঁ যেতিয়া সময় পাওঁ তেতিয়াহে চাওঁ কাৰণ কেলৈ মোৰ জইণ্ট ফেমিলি অলপ প্ৰব্লেম হৈ যায় সেইটো কাৰণে মোৰ ফ্ৰেণ্ডবিলাকে মোক বেয়াও পাব পাৰে কাৰণ কেলৈ মই সদায় মানে ভিডিঅ'টো আপলোড কৰাৰ লগে লগে তেওঁলোকৰ চাব নোৱাৰোঁ তো সেইটো কাৰণে আপোনালোকে বেয়া পাব প্লিজ কিন্তু মোক ক্ষমা কৰিব কাৰণ মই জইণ্ট ফেমিলিত বিলং কৰোঁ তো সেইটো কাৰণে অলপমান প্ৰব্লেম হৈ যায় বহুত কাম থাকে বহুত কামৰ মাজত ভিডিঅ'বোৰ বনাবলগীয়া হয় তো সেইটো কাৰণে আৰু ভিডিঅ'টো চাই কেনে লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট দিব আৰু তলতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে আহিবলগীয়া সকলোবোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আজিলৈ তেতিয়ালৈ বাই বাই টাটা লাভ ইউ গাইজ